फ्रेंड्स की खबर आपनालोकर जामगुरिशली बर्षा चेनेलटिলৈ पुনৰ आपनालोকক স্বাগতম জনাইছো। এতিয়া সময় হৈছে 4:30 আৰু মই ৰেডি হৈ আছো অলপ বাহিৰত যাবৰ কাৰণে যেহেতু ক্ৰিসমাস আহি পাইছে সকলোৱে জানে 25 ডিসেম্বৰত তাৰ কাৰণে মই ভাবিছো অলপ ওলাই যাওঁ চাওঁগে গুৱাহাটী যেহেতু মই এতিয়া আছো জবৰ কাৰণে তো আজি যেহেতু মোৰ অফ আছে মই ভাবিছো অলপ বাহিৰত ওলাই যাওঁ আৰু বাহিৰত যোৱাৰ লগতে মই আপোনালোককো অলপ লৈ যাওঁ বলকচোন চাওঁ গুৱাহাটীতনো কি হৈছে কি নাই ক'ত কি হৈছে বিশেষ যাব নোৱাৰিলেও য'ত যাওঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব আহক ষ্টাৰ্ট কৰোঁ এয়া আমি আহিছো এটা সিটি সেন্টাৰ য'ত জিএছ ৰোডত আছে মই আগতে আহিছো বাৰু কিন্তু ইয়াত বহুত ধুনীয়াকৈ প্ৰিপাৰেচন কৰে ক্ৰিসমাছৰ অলৰেডি আমি এন্টাৰ হৈছো মোৰ লগত আহিছে মোৰ সৰু ভাইটি ফ্ৰেন্ড যিয়ে নহয় আৰু ক'ব পাৰে আমি লগ কৰাম যেতিয়া মই সোমাইছো এনেকুৱা লাগিছে যে মই যেন মানে কোট আছো মানে নিজে ধৰিব পৰা নাই ইমানে ধুনীয়া ডেকোৰেশন ও মাই গড আৰু তাত যিমান মানুহ থাকে মানে হিয়তক দেখিও মনটো ভাল লাগে ইমান ধুনীয়া ধুনীয়াকৈ ছোৱালীবোৰ যায় মোৰ নিজৰে লাজ লাগে মানে মই কেনেকৈ গৈছো চাওক ইমান ধুনীয়া ডেকোৰেশন এইখনত উঠোতে বাৰু কাৰ কাৰ ভয় লাগে কমেন্টত জনাব দেই মানুহ অহা যোৱা কৰি আছে বহুত ভাল লাগিছে আমি এটা গৈ আছো সুপাৰ 99 মাৰ্কেটলৈ আমি গৈ আছো সুপাৰ 99 মাৰ্কেট বাট ইমানে ফ্লোৰ ঘূৰিছো যে আমি এতিয়ালৈকে পোৱাই নাই চাওকচোন ওপৰৰ সেই ডেকোৰেশনখিনি ইমান ধুনীয়া লাগিছে দেখিবলৈ যোনটো লাইটিং হয় এনেকুৱা লাগিছে যে সান্তাই আহি মোক গিফ্টটো দি দিব আৰু এয়া চাওক এখন ৰেল গৈছে ধ্ৰুৱ বলাবি উঠিছা মোৰ এইখন চাই ইমানে ভাল লাগিছে এনেকুৱা লাগিছে যে মই তাত উঠি যাম মানে এনেকৈ কাৰ্টুনবোৰ চাই ন তেনেকুৱা এখন হেমলেছৰ বহুত ধুনীয়া শ্ব'ৰুম হয় দেই বহুত ধুনীয়া ধুনীয়া বস্তু পায় ইয়াতে খালি অলপ কষ্টলি হয় বহুত ভাল লাগিছে আহি এটা হৈছে চিটি চেণ্টাৰ আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক টিকলি গাড়ী টিকলা বাইক এইবোৰত সৰু বাচ্চাবোৰ উঠি পুৰা ঘূৰি ফুৰে আৰু ইয়াতে ইমান ভাল লাগে গৈ ফাইনেলি আমি সুপাৰ 99 মাৰ্কেটত এন্ট্ৰি কৰিলোঁ ইয়াতে সব বস্তু 99 বুলি কয়হে কিন্তু মই বেছিভাগ 99 নাপালোঁ বহুত বেছিহে পালোঁ 300 175 বাট তথাপিও মানে চিটি চেণ্টাৰ হিচাপে বাকী মানে শ্বপিং মলবোৰতকৈ ইয়াতে অলপ প্ৰাইচটো মই কমে পালোঁ বাৰু টেডিখিনি চাওকচোন কিমান ধুনীয়া বহুত ধুনীয়া ধুনীয়া শ্ব'পিচ আছে এয়া হৈছে মমবাতি এইটো একচুৱেলি আপোনাৰ দিৱালীতে কামত আহিল হয় মোক কিন্তু ক্লক এটা লাগিছিল কিন্তু মোৰ ইমান ভাল নালাগিলে সেইটো কাৰণে মই তাৰ পৰা নল'লোঁ বাৰু আজি যিহেতু চাবলৈ গৈছিলোঁ নেক্সট টাইম গ'লে নিশ্চয় মই পাৰচেজ কৰিম ইমান ধুনীয়া ধুনীয়া বটলৰ কালেকশ্যন এই হ'ব মোৰ কিমান ধুনীয়া টেডি এইটো 330 এইটো কি 179 এইটো 179 নহয় কোনটো 179 বাৰু চাচোন লিখা আছে ইমান 399 ৱালেট ফাইনেলি আমি সুপাৰ 99 মাৰ্কেটৰ পৰা ওলাই আহিলোঁ এতিয়া যোনটো ফ্ল'ৰত আমি আছিলোঁ মানে একদম 3rd 4th ফ্ল'ৰ হ'ব তাতে চাওকচোন তাৰ পৰা মানে মোৰ ইমান ধুনীয়া লাগিছে যেন মই এই লাইটখিনিৰ লগতে থাকি যাওঁ এয়া ধ্ৰুৱ মোৰ ফ্ৰেণ্ড ভাইটি যিয়ে নকওক
বহুতে ভাল সি যে তাৰ লগতে মই আজি চিটি চেণ্টাৰ ফুৰি আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ যে চিটি চেণ্টাৰত কেনেকুৱা এক্সমাছ বা খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন হৈছে হয়তো আপোনালোকে বহুত এনজয় কৰিছে ন মোৰ কিন্তু বহুত ভাল লাগিছে সেই তেখেতে যে উঠিছে এইটো এটা ফ্ৰেম বনাই থৈছে তাত মানুহটো মাজত সোমাই পেলাই ফটো উঠিব পাৰে তো গাইজ কেনেকুৱা পালে আপোনালোকে আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব পুনৰ লগ পাম নতুন ব্লগৰ বাই